ডিফুৰ কাছা ষ্টেডিয়ামত 19 সংখ্যক সদৌ ভাৰত আৰক্ষী কমাণ্ডোৰ প্ৰতিযোগিতা আৰম্ভ। মেঘালয় ৰাজ্যপাল তথাগত ৰায়ৰ আনুষ্ঠানিক উদ্বোধনেৰে প্ৰতিযোগিতাৰ শুভাৰম্ভণি। প্ৰতিযোগিতাত আৰক্ষীৰ 22 দলে কৰিছে অংশগ্ৰহণ। কাৰ্বি আংলঙত অব্যাহত নগৰ কমিটিৰ নিৰ্বাচনৰ উত্তপ্ত বতাহ। মন্ত্ৰী CM-EMকে ধৰি হাই ভল্টেজ কেম্পেইন ডকমকাত। নগৰ কমিটিৰ নিৰ্বাচনী সভাত কংগ্ৰেছৰ কেইবাগৰাকী সমৰ্থক বিজেপিত আনুষ্ঠানিক যোগদান। 8 জানুৱাৰীত অনুষ্ঠিত হোৱা নগৰ কমিটিৰ নিৰ্বাচনক লৈ তীব্ৰ বিৰোধিতা 24+ সংগঠনৰ সংবাদমেল। অবৈধ আখ্যা এই নিৰ্বাচনক নিৰ্বাচনী খচৰা প্ৰস্তুত হৈ নুঠালৈ নিৰ্বাচনী প্ৰত্যাহাৰৰ দাবী যৌথ সংগঠনৰ নেতৃত্বৰ। নমস্কাৰ, অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰকজ্যোতি শৰ্মাই স্বাগতম জনাইছোঁ। এতিয়া আগবাঢ়িছোঁ প্ৰথমটো বাতৰিলৈ। কাৰ্বি আংলং জিলা মুখ্য সদৰ চহৰ ডিফুৰ কাছা ষ্টেডিয়ামত বুধবাৰৰ পৰা আৰম্ভ হৈছে 19 সংখ্যক সদৌ ভাৰত আৰক্ষী কমাণ্ডো প্ৰতিযোগিতা। এই প্ৰতিযোগিতাখনেই আনুষ্ঠানিক উদ্বোধন কৰে আমাৰ চুবুৰীয়া ৰাজ্যৰ ৰাজ্যপাল তথাগত ৰায়ে। ৰাজ্যপালগৰাকীক সামৰিক বাহিনীৰ কায়দাৰে অসম ৰাইফলছে উলহ মালহেৰে আৰু সন্মানেৰে ষ্টেডিয়ামলৈ আদৰি আনে। মেঘালয় ৰাজ্যপাল তথাগত ৰায়ে 19 সংখ্যক সদৌ ভাৰত আৰক্ষী কমাণ্ডেণ্ট প্ৰতিযোগিতাখনৰ শুভ উদ্বোধনৰ কাৰ্যসূচীৰ বাবে অসমৰ পাহাৰীয়া জিলা কাৰ্বি আংলঙলৈ আগমন। অসম ৰাইফলছৰ লেফটেনেণ্ট জেনেৰেল সুখদীপ চাকৱানে সন্মানেৰে খেলপথাৰলৈ আদৰি আনে। দেশৰ আৰক্ষীৰ সৰ্বমুঠ 22 দলে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতা উদ্বোধনী অনুষ্ঠানৰ উপলক্ষে আয়োজিত সভাত হেলিকপ্টাৰ যোগে সেনাবাহিনীৰ জৰুৰী অৱস্থাত অৱতৰণ কৰা অনুশীলনবিধ প্ৰদৰ্শন কৰে সেনাৰ জোৱানসকলে। আৰক্ষী তথা সেনাবাহিনীৰ বাবে আয়োজিত প্ৰতিযোগিতামূলক অনুষ্ঠানৰ লগতে সেনা তথা আৰক্ষী জোৱানসকলৰ বাবে জৰুৰী জুডো, কাৰাটে আদি প্ৰতিযোগিতাও উদ্বোধন কৰি থৈ যায় ৰাজ্যপালগৰাকীয়ে। আনহাতে উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে এখন কাৰ্বি পহৰ আৰু 6 সংখ্যেৰে বিপুল সম্বৰ্ধনা জনায়। Kind of skill that we have seen even in this inaugural session. I am sure we will see demonstration of much better skills during the next 2 days. But the kind of skill that we have seen today, this jumping through that hoop of fire, then the commandos getting down from helicopters, extremely impressive. We wish we had it earlier so that the attacks of 26/11 or the earlier hijacking thing that could have been forestalled. But anyway, better late than never. What is being done is very, very good, and I'm sure that Assam Rifles will continue to take the lead in this entire process. Thanks. Competition, and this is a competition which also helps each of these forces to understand each other's innovations, innovative ideas, what improvisations we do, how do we together fight, and the economy which they will develop here. When we do joint operations, at least we would have operated for some time together. That is how this competition is very, very important, and having it in Northeast is equally important because we have come down to the Northeast and the Northeast. বিশেষ প্ৰতিবেদক কাট নিউজ। কাৰ্বি আংলঙত অব্যাহত নগৰ কমিটিৰ নিৰ্বাচনৰ উত্তপ্ত বতাহ। পূব কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙৰ 9খনকৈ নগৰ কমিটিৰ বাবে 8 জানুৱাৰীত হ'ব নিৰ্বাচন। ডকমকা নগৰ কমিটিৰ বাবে বুধবাৰে ডকমকাত অনুষ্ঠিত হয় হাই ভল্টেজ নিৰ্বাচনী প্ৰচাৰ সভা। কেৱল নগৰ কমিটিৰ নিৰ্বাচনী প্ৰচাৰ সভাত মন্ত্ৰী CM-EMকে ধৰি বিজেপি শাসকীয় দলৰ শীৰ্ষ নেতাসকলৰ অংশগ্ৰহণেৰে সৰ্বসাধাৰণ ৰাইজক ভবাই তুলিছে। আশ্চৰ্যজনকভাৱে এই হাই ভল্টেজ নিৰ্বাচনী প্ৰচাৰ সভাত কংগ্ৰেছৰ কেইবাগৰাকী সমৰ্থকে আনুষ্ঠানিক যোগদান কৰিছে বিজেপিত। পাহাৰীয়া ৰাজনৈতিক প্ৰেক্ষাপটেই সুকীয়া। যিমানে নিৰ্বাচনবোৰ চমু চাপি আহে, বিভিন্ন দলৰ সমৰ্থকসকলৰ মনত স্থিৰতা নোহোৱা হৈ যায় আৰু এনে অৱস্থাত ইদলৰ পৰা সিদলৰ বাগৰিবলৈ আৰম্ভ কৰে একাংশ সমৰ্থকসকল।
বুধবাৰে ডকমকাত অনুষ্ঠিত বিজেপি হাই ভল্টেজ নিৰ্বাচনী প্ৰচাৰ সভাত কংগ্ৰেছৰ একাংশ সমৰ্থকে নিজৰ দল এৰি যোগদান কৰিলে সাহসীয় বিজেপি দল। কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তথা CM তুলিৰাম ৰংহাং, মন্ত্ৰী চুম ৰংহাং, কাৰ্যবাহী সদস্য ক্ৰমে অমৰ টিছো, খনসিং ৰংপি, ৰতন তেৰণ, লুনসিং তেৰণ, ৰাজু টিছো, কাছে ৰংপিপি, বিধায়ক জয়ৰাম ইংলেঙকে ধৰি নেতাসকল অংশগ্ৰহণেৰে চলোৱা নিৰ্বাচনী প্ৰচাৰ সভাত কেইবা শতাধিক দলীয় সমৰ্থকে উপস্থিত থাকে। স্পষ্টকৈ নিৰ্বাচনী প্ৰচাৰ সভাত কোনোৱে উল্লেখ নকৰিলেও এয়া ওলাই পৰিছে যে এই প্ৰচাৰ সভা কেৱল টাউন কমিটি নিৰ্বাচনৰ বাবে নহয়, এই বিশাল সভা আগন্তুক লোকসভা নিৰ্বাচনৰ বাবেও। টাউন কমিটিসমূহৰ নিৰ্বাচনী সেয়েহে বিজেপি দলৰ বাবে বৰ গুৰুত্বপূৰ্ণ। বিজেপি দলৰ বাবে প্ৰিলিমিনেৰী পৰীক্ষা। ইয়াৰ ব্যাপক ভোটত উত্তীৰ্ণ হ'বই লাগিব। টাউন কমিটিৰ পৰা 6টা ৱাৰ্ডৰ ভিতৰত 5টা ৱাৰ্ডত আমাৰ বিজেপি দলৰ মনোনীত প্ৰাৰ্থী ডিক্লেয়াৰ্ড আনকনটেষ্ট। তাৰমানে 5টা ৱাৰ্ডত আমাৰ বিজেপি দলৰ মনোনীত প্ৰাৰ্থী আনকনটেষ্টেড জিকিলে। উল্লেখ্য CM ৰংহাঙে ডকমকা নগৰ এলেকাৰ ভিতৰত চলাৰ লাইটৰ ব্যৱস্থা কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে নগৰবাসীসকলক। Kecing sini tu mana kawan? Nang tapi po suri poke batangka mama kelong. Laben yo konen second installment tu mana pitu po suri poke batangka. Laso pina tu mana tapi po suri thongkep laben suri thongkep kijuksi nang tu bhat suri poke batangka nang tu bhat. Signature scheme dame legacy ini kali kuti ke batang galang li nang pisin on that problem ben kamplem po don mang leto makan kita don mang leto tahun nang kalau ni tumtar kabiro ton mas council ben finance commission ben laksa sari kuri atangka itilah satangka drain ben jenglok footpath ben jenglok de toar ben jenglok apar itilah satangka nona kamplem pon momlo don mang leto Lada mena tum theki lolo. দেখাই পোৱাই নাই তেওঁলোকক বিশেষকৈ কৰা হৈছে কাৰণ আপোনালোকৰ ভাৰতীয় জনতা পাৰ্টি নৰেন্দ্ৰ মোদীয়ে ডাঙৰীয়া নেতৃত্বত চৰকাৰ সৰ্বদলীয় চলোৱা ডাঙৰীয়া নেতৃত্বত চৰকাৰ ইতিমধ্যে কাৰ্বি আংলঙৰ পৰিৱৰ্তনৰ যিটো ৰাইজে দেখা পাইছে যে বেলেগ বেলেগ ৰাজনীতিৰ পৰা আমাৰ ভাৰতীয় জনতা পাৰ্টি যোগদান কৰিছে আৰু 5টা ৱাৰ্ডটো কেণ্ডিডেটে বিৰোধী দল দিব কাৰণ সক্ষম হয় বিৰোধী দল দিবলৈ তেওঁলোকৰ হক কৰা কোনো নাই তাত গতিকে যিটো যাতে মানুহে যিটো মানে ৰাইজে বা আশীৰ্বাদ দিছে মৰম দিছে যে আগন্তুক নগৰ কমিটি নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টি প্ৰাৰ্থী ছাৰ এইখিনি কথা এটা প্ৰাক্তন সাংসদ জয়ন্ত ৰংপিৰ পুত্ৰ কংগ্ৰেছ দলত যোগদান কৰিছে ফিক্টম নহয় মৌচুম কিছু ডাঙৰীয়াৰ লগত যোৱাবাৰ 4,000 মান দিছে আৰু সেইজনক কি ফিক্টম গোটেইটো টিমটো যোৱা নাই খালি এজনে গৈছে। মংগল এংহি ৰিপৰ্ট কাট নিউজ। কাৰ্বি আংলঙৰ সৰ্বত্ৰে নগৰ কমিটিৰ উত্তপ্ত বতাহে উমাল কৰা সময় 24+ সংগঠনৰ দাবীয়ে কিছু হ'লেও নিৰুৎসাহ কৰিছে নিৰ্বাচনক লৈ তৎপৰ ৰাজনৈতিক দল তথা সমৰ্থকসকলক। যৌথ সংগঠনটোৰ নেতৃত্বই অহা 8 জানুৱাৰীত অনুষ্ঠিতব্য নগৰ কমিটিৰ নিৰ্বাচনক অবৈধ আখ্যা দি তীব্ৰ নিৰ্বাচন বিৰোধী ঢৌ সৃষ্টি কৰাই নহয়, উক্ত দিনা জিলা বন্ধ যদি কোনো সামাজিক সংগঠনে আহ্বান কৰে তেন্তে ইয়াৰ বাবে দায়ী হ'ব CM ৰংহাং। এইদৰে সংবাদমেল যোগে সকীয়াই দিছে যৌথ সংগঠনৰ নেতৃত্বই। অহা 8 জানুৱাৰীত অনুষ্ঠিতব্য নগৰ কমিটি নিৰ্বাচনক অবৈধ নিৰ্বাচনৰ আখ্যা দিছে 24+ সংগঠনে। কাৰ্বি আংলং স্বায়ত্ত পৰিষদক নতুন নিৰ্বাচনী বিধিৰ খচৰা প্ৰস্তুত কাৰ্য যিহেতু অব্যাহত আছে, গতিকে এই কাৰ্যৰ মাজতে নিৰ্বাচন অনুষ্ঠিত হোৱাটো বিচৰা নাই যৌথ সংগঠনে। গুৱাহাটী উচ্চ ন্যায়ালয়ে সময়সীমা বান্ধি দিয়া মতে খচৰা প্ৰস্তুত কৰাৰ পিছতহে নিৰ্বাচন অনুষ্ঠিত কৰাৰ পৃষ্ঠপোষকতা কৰে সংগঠনটোৰ নেতৃত্বই। সেয়েহে নগৰ কমিটিৰ নিৰ্বাচন বৰ্জনৰ দাবী তুলি
উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মতে 6 মাহৰ ভিতৰত খচৰা প্ৰস্তুতিতহে ধ্যান দিয়াটো বিচাৰে কাৰ্ড নিউজলৈ প্ৰেৰণ কৰা প্ৰেছ বিজ্ঞপ্তিযোগে কয় যে ৱৰ্ক কালচাৰ তথা কৰ্মসংস্কৃতিৰ পূজাৰী জিলা বন্ধৰ পৰম শত্ৰু বৰ্তমান কাৰ্বি পৰিষদৰ CM তুলিৰাম ৰংহাঙে জনগোষ্ঠীয় বিৰোধী সংস্কৃতি আৰু দুৰ্নীতি সংস্কৃতিহে গঢ়িছে যে নতুন আইন ইয়াত কাৰ্বি আংলং অট'নমাছ কাউন্সিলত যিটো আগত আইন চলি আছে সেইটোতো অবছলেট হৈ গ'ল কাৰণ এইটো নতুন আইন বনাব লাগে বুলি মাননীয় গুৱাহাটী হাইকোৰ্টৰ পৰা অৰ্ডাৰ দিলে 6 মাহত তাৰমানে নতুন আইনটো বনাব লাগে তথাপিও তাৰমানে এতিয়া নবনোৱা কমপ্লিট নোহোৱা আগত যে টাউন কমিটি ইলেকশ্যন হৈ যোৱা পাতা তাৰমানে নটিফিকেশ্যন জাৰি কৰাটো আমি অপ'জ কৰিছোঁ আৰু এইটো নটিফিকেশ্যনটো অবছলেট হয় আৰু তাৰপিছত ইয়াৰ কাৰণে আমি ক'ব বিচাৰিছোঁ যে আমি মাননীয় গুৱাহাটী হাইকোৰ্টৰ ওচৰতো যাম এজ পাৰ 6 শিডিউলৰ স্পিৰিট মতে আৰু আমি আশা কৰিছোঁ 6 শিডিউলৰ স্পিৰিট মতে ট্ৰাইবেলৰ যিটো ৰাইটছ আছে সেইটো সংশোধন হ'ব বুলি আমি আশা কৰিছোঁ আৰু তাৰপিছত আৰু এটা কথা হ'ল কি যদি কাৰ্বি আংলং অট'নমাছ কাউন্সিলে 8 জানুৱাৰীত যিটো টাউন কমিটি ইলেকশ্যন হ'ব যদি এইটো নকৰে যিটো উইড্ৰ নকৰে নটিফিকেশ্যন অবছলেট নটিফিকেশ্যন উইড্ৰ নকৰে তে আমি 8 তাৰিখ ৰাতিপুৱা 5টা বজাৰ পৰা বন্ধ হোৱা আহ্বান কৰিবলগীয়া বন্ধ কৰা হৈছে আৰু তাৰপিছত এইটো বন্ধত কাৰ্বি আংলং অট'নমাছ কাউন্সিল নিজেই ৰেছপন্সিবল ল'ব লাগিব যদি কিবা ঘটনা হয় মংগল ইংখে ৰিপৰ্ট কাৰ্ড নিউজ নগাঁও জিলা কামপুৰ লুটুমাৰী ৰাৱণ চাৰিআলিত সংঘটিত ভয়াৱহ অগ্নিকাণ্ড বুধবাৰে দুপৰীয়া সংঘটিত এই ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা মুঠ 8খনকৈ দোকান অগ্নিকাণ্ডত যায় অগ্নিকাণ্ডৰ ফলত আনুমানিক কেইবা লক্ষ সা সামগ্ৰী নাশৰ আশংকা কৰা হৈছে বুধবাৰে দিন দুপৰতে নগাঁও জিলাৰ কামপুৰৰ লাটুমাৰী চাৰিআলিত সংঘটিত হয় এক ভয়াৱহ অগ্নিকাণ্ড ভয়াৱহ অগ্নিকাণ্ডটোৰ ফলত 8খনকৈ দোকান ভস্মীভূত হয় এখন চাহৰ দোকানৰ পৰা অগ্নিকাণ্ড হোৱাৰ সন্দেহ কৰিছে স্থানীয় লোকে পিছত অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপন কৰে যদিও কেইবা লক্ষ টকাৰ সা সামগ্ৰী জ্বলি ভস্মীভূত হয় ৱাথাত লাংছৰ পৰা জাছন ইংখে ৰিপৰ্ট কাৰ্ড নিউজ সময় হৈছে এটি বাণিজ্যিক বিৰতিৰ Aprangsi Karbi Anglong Arab Doan Afan Nili Karbi Anglong United People Association Kaupa Asong Amepu Ahin Pen Ningkan Surihini Rakre Sirkep Aningkan Kimi Karbi Anglong Arlo Kedoan Akhe Lapente Dhorom Doan Lapente Abang Putin Afan Sitame Rengdok Rengi Pen Kedo Dunlongji Afan Arnam Pharo আলং হিৰজুমে হাং পিগলো কাৰ্ডন আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ Aturkimi Academy Difu affiliated to CBSE New Delhi admissions open for Montessori LKG UKG class 1 to 9 for the session 2019 and 20 Facilities like boys and girls hostel, crash babysitter, art class on Saturday and Sunday. Registration forms are available at school office on all working days from first week of December 2018 from 8 a.m. to 1 p.m. Aturkimi Academy Difu, Rukasan Amlapati, Difu 782460. For more queries, please contact at the number given on screen. Free admissions for Montessori students sponsored by Aturkimi Society.
বিৰতি পিছত পুনৰ বাতৰি মজিয়াত এইবাৰ অসম লোকসেৱা আয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হৈ কাৰ্বি আংলং জিলালৈ সুনাম কঢ়িয়াই অনা 3 পৰীক্ষাৰ্থীক ৰংথেং আংস্থিত KSA কাৰ্যালয়ত উষ্ম সম্বৰ্ধনা কৰে 3 পৰীক্ষাৰ্থীক নিজৰ দক্ষতা আৰু পৰিশ্ৰমৰ ফলত ভাল ফলাফল কৰা প্ৰাৰ্থী 3 গৰাকীক ইতিমধ্যে কেইবাটাও সংগঠনে সম্বৰ্ধনা জনাইছে বুধবাৰে KSA কাৰ্যালয়ত বিশেষ সভা অনুষ্ঠিত কৰি আনুষ্ঠানিক সম্বৰ্ধনা কাৰ্বি ছাত্ৰ সন্থাই অধ্যয়নত নিজৰ দক্ষতা পৰিশ্ৰম আৰু অশেষ সাধনাৰে অসম লোকসেৱা আয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হৈ সফলতাৰে উত্তীৰ্ণ হয় ডিফু চহৰৰ মংৱে ইংহি জাংমে ৰংফাৰপি আৰু ইবন তেৰণে বিগত 2 বছৰ কেলেংকাৰী ডুব যোৱা লোকসেৱা আয়োগৰ পৰীক্ষাৰ পিছত প্ৰথমবাৰৰ বাবে এইবাৰ যুৱক যুৱতীসকলে কেৱল নিজৰ দক্ষতাৰ ভিত্তিত সফলতা অৰ্জন কৰে ৰাজ্যৰ লগতে কাৰ্বি আংলং জিলাবাসী এই কথাত আনন্দিত যে পাহাৰীয়া জিলাখনৰ পৰা সংখ্যা হিচাপত উত্তীৰ্ণৰ সংখ্যা কম যদিও 3 গৰাকী উত্তীৰ্ণই জিলাবাসীক আনন্দিত আৰু উৎসাহিত কৰি তুলিছে বিশেষকৈ বৰ্তমান শিক্ষিত যুৱক যুৱতীসকলক এই কথাই বিশেষ অনুপ্ৰেৰণা যোগাইছে বুধবাৰে KSAৰ সভাপতি বিজয় বেৰ পৌৰোহিত্যত ছাত্ৰ সন্থাৰ কাৰ্যালয়ত অনুষ্ঠিত এক বিশেষ সভাত উক্ত 3 গৰাকীক আনুষ্ঠানিক সম্বৰ্ধনা জনায় অসম লোকসেৱা আয়োগত সফলতাৰে উত্তীৰ্ণ 3 গৰাকীয়ে ভাষণত কাৰ্বি জাতিটোক উচ্চ শিখৰলৈ আগুৱাই নিয়াৰ পৰাপক্ষত ত্যাগ আৰু কঠোৰ সাধনা কৰি যোৱাৰ কথা কয় লগতে জিলাবাসীৰ স্বায়ত্তশাসিত ৰাজ্য দাবী কাৰ্যকৰী হ'লেও জিলাখনৰ বিভিন্ন বিভাগৰ প্ৰশাসনিক দিশটোক আগুৱাই নিয়াৰ ক্ষেত্ৰত নতুন শিক্ষিত প্ৰজন্মৰ পৰা অধিক হাৰত প্ৰশাসনিক বিষয়া হোৱাৰ যোগ্যতা হৈ ওলালে জিলাখনে আনৰ ওপৰত নিৰ্ভৰ হ'বলগীয়া নহ'ব বুলিও ব্যক্ত কৰে উল্লেখ্য এই সম্বৰ্ধনা সভাত KSAৰ প্ৰায় শতাধিক বিষয়ববীয়াসকল উপস্থিত থাকে I prepared for just 1 month because I was doing my master's degree. So along with my master's degree, I was preparing for this examination. So even I was giving my entrance examination for masters in 2018 itself. So in between my master's examination, I prepared for the APSC examination. So you can say that I had very limited time. I had very less time to prepare for APSC. So what I did was I just sorted out the important questions. I just studied the important parts and I did a proper time management. I divided my time accordingly for my masters, for my research and then for APSC, and then accordingly I studied for both examinations. And for APSC especially, I didn't buy too many books. I didn't study too many materials. I just stuck to one book for each subject, and that particular book I studied from cover to cover. So I just studied one book per subject, and then I guess I got lucky, and then maybe all the questions became common from that book, and that's how I cracked this. Lapen ke Karbi kado ve khay farman pen nitum ningarong piglo alang tum ba thom phan pi tum da karcho long pot nilitum mathalo mate ning thilo je alang tum mange Karbi khay phan kirang journey aru se encouragement kon ko lapen ke Karbi khay mustame lasu APSC exam pasi phan kirang journey aru se encouragement lo ko mate charli mate ningru ngun ko kuchini to mantame ning ki thidolo lapen ke in comparison with sales district Karbi Anglong mage nang pom thega so man lo si kirang journey alang tum mantame ni tum jitu ke damtang tum da KSA office long APSC to coaching center APSC pe UPSC coaching center padolo tame aru se fruitful bang jalo kirang journey alang tum kado pen cherap pen te Karbi khay kado well wisher pe cherap pen tum so APSC coaching center am tame aru se akang tu yan ke ponni ba sini tum kisiglo laban Karbi khay tame da অৰুণ লেথেৰ ৰিপৰ্ট কাট নিউজ প্ৰতি বছৰৰ দৰে এইবাৰো 20 BNCRPF অৰ্থাৎ কেন্দ্ৰীয় সুৰক্ষা আৰক্ষী বাহিনীৰ ডিফু বিৰলাস্থিত ছাউনীত 52 সংখ্যক ৰাইজিং ডে 1 জানুৱাৰীত উলহ মালহৰে অনুষ্ঠিত হৈ যায় সেই মৰ্মে উক্ত দিনা নিৰ্দিষ্ট কাৰ্যসূচী অনুসৰি দিনৰ ভাগত CRPF জোৱানসকলৰ মাজত এক প্ৰীতিমূলক আকৰ্ষণীয় ক্ৰিকেট খেল অনুষ্ঠিত হয়
দিনৰ ভাগত হোৱা এই ক্ৰিকেট খেলখনৰ অন্ত পৰাৰ পিছতে সন্ধিয়া প্ৰায় 7 বজাৰ পৰা অনুষ্ঠিত হয় সংগীত নৃত্যৰ এক বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান। অনুষ্ঠানত CRPFৰ কামাণ্ডেণ্ট জেমি আনালৰ উপৰি বহু কেইগৰাকী আমন্ত্ৰিত অতিথি শিল্পীসকলে আগবঢ়োৱা সুমধুৰ গীতৰ শৰায়ে উপস্থিত দৰ্শকসকলক আপ্লুত কৰে। Raging Day has got a lot of significance in the force. Since this unit was raised in 1968 on 1st of 1968, so we are observing every year on this particular day, during which we have highlighted our achievement, okay, so that the Jawans are fully motivated. And you might have seen that my troops and my officers, even from the civilians, they have been invited to perform entertainment programs just to instill confidence and morale of the troops, just to boost the morale of the troops that they are now in this unit, and their work, hard work, are being acknowledged and recognized. These are the main purpose of organizing this Raging Day. Pankaj Theka report, Kat News. ইংৰাজী নৱবৰ্ষ আৰম্ভণিৰ আনন্দ উল্লাসৰ মাজতে ডিফু ক্লাবৰ 65 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰে মঙলবাৰে পুৱা পতাকা উত্তোলন কাৰ্যসূচীৰে শুভাৰম্ভ হয় প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী। বিশ্বৰ লগতে দেশ তথা ৰাজ্যৰ পাহাৰীয়া জিলা ডিফুত নৱবৰ্ষৰ আনন্দ উল্লাসৰ মাজতে ডিফু ক্লাবত 1 জানুৱাৰীত উলহ মালহেৰে উদযাপন কৰা হয় 65 সংখ্যক ডিফু ক্লাবৰ প্ৰতিষ্ঠা দিৱস। প্ৰতিষ্ঠা দিৱসৰ প্ৰথমটো কাৰ্যসূচী অনুসৰি পুৱা ক্লাবৰ পতাকা উত্তোলন কৰি দিনজোৰা কাৰ্যসূচীৰ শুভাৰম্ভণি কৰা হয়। ক্লাবৰ পতাকা উত্তোলন কৰে ডিফু ক্লাবৰ সভাপতি কৰেণ দাসে। আনহাতে এই প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি ৰাজ্য তথা কাৰ্বি আংলঙৰ জ্যেষ্ঠ সাংবাদিক নগেন বৰাক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ। ধন্যবাদ।